গুৰুদেৱ দৰ্শন দিয়ক গুৰুদেৱ সহায় কৰক গুৰুদেৱ সহায় কৰক গুৰুদেৱ গুৰুদেৱ কিহৰ সহায় লাগে তোক গুৰুদেৱ মোৰ ভাইটিক দুটা মনুষ্যই মাৰি পেলালে শুনিছো সিহঁতি হেনো বহুতে শক্তিশালী সিহঁতি মোৰ ভাইটিক চলনাৰে মাৰিলে গুৰুদেৱ তাতে কি হ'ল মই কি কৰিম এতিয়া গুৰুদেৱ আপোনাৰ পৰা মাত্ৰ মোক এটাই সহায় লাগে মই তোক একো সহায় কৰিব নোৱাৰো তেনেকে নকব গুৰুদেৱ তেনেকে নকব আপোনাৰ বাহিৰেনো এতিয়া আৰু মোৰ আছে কোন আপুনি যদি মোক সহায় নকৰো বুলি কয় মই কি কৰিম আপুনিয়ে কওকচোন সেইবিলাক তই তেতিয়াই ভাবিব লাগিছিলে যেতিয়া তই মোক অপমান কৰিছিলি কিন্তু গুৰুদেৱ আপোনাক কৰা সেই অপমানৰ শাস্তিটো আপুনি মোক দিলে মোৰ সকলো যাদুই শক্তি আপুনি কাঢ়ি ল'লে সেই ভুলৰ শাস্তি মই আজিও পাই আছো গুৰুদেৱ গুৰুদেৱ মাত্ৰ এবাৰ সহায় কৰক মোক এবাৰ তাৰপিছত আৰু আপোনাক কেতিয়াও দিগদাৰ নকৰো মই বাৰু ঠিক আছে তোক মই বাৰু এইবাৰৰ কাৰণে সহায় কৰিছো ক কেনেকুৱা ধৰণৰ সহায় লাগে তোক গুৰুদেৱ আপুনি মোৰ শক্তিখিনি ঘূৰাই দিয়ক গুৰুদেৱ সেইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে এবাৰ লৈ লোৱা শক্তি আকৌ ঘূৰাব পৰা নাযায় কিন্তু মই তোক এটা উপায় দিব পাৰো কেনেকুৱা উপায় গুৰুদেৱ তই যাব লাগিব নীল চৰাইৰ ওচৰলৈ কিন্তু গুৰুদেৱ সেই নীল চৰাইটো মই ক'ত পাম মায়াবী জংঘলত এটা যাদুকৰী পুখুৰী আছে সেই পুখুৰীটোত সি সদায় সদায় পানী খাবলৈ আহে আৰু পানী খাই গছ এজোপাৰ তলত অলপ দেৰি জিৰায় সেই নীল চৰাইটোৰ ওচৰতে আছে নীলমণি সেই মণিটোৰ দ্বাৰা তই তোৰ শক্তি লাভ কৰিব পাৰিবি আৰু তাত গৈ পেলাই তই তোৰ তন্ত্ৰমন্ত্ৰৰ শক্তি ব্যৱহাৰ কৰিবি নহলে নীল চৰাই উৰা মাৰি গুচি যাব আৰু এবাৰ উৰা মাৰি গুচি যোৱাৰ পিছত তাক আৰু কাহানিও নাপাও ঠিক আছে গুৰুদেৱ আপোনাৰ কথা মতে কাম হ'ব কিন্তু গুৰুদেৱ সেই নীলমণিটোৰ পৰা মই কেনেকে শক্তি অৰ্জন কৰিব পাৰিম সময়ত সকলো গম পাই যাবি এতিয়া মাত্ৰ তই নীলমণিক বিচাৰ ঠিক আছে গুৰুদেৱ নীলমণি লৈ মই সেই মনুষ্য দুটাৰ খেল খতম কৰি দিম গুৰুদেৱ আপুনি আকৌ এবাৰ মোক দৰ্শন দিব লাগিব কাৰণ মই নাজানো যে সেই নীলমণিৰ পৰা শক্তি অৰ্জন কেনেকে কৰে আপুনিয়েই মোক ক'ব লাগিব শুনিয়া বাইদেউ যদি আহি পেলাই এই কথা সোধে তেতিয়াহ'লে তই ডাইৰেক্ট কবি যে তোৰ দূৰ সম্পৰ্কীয় কোনোবা বাইদেউ হয় মোৰ লগত এই আহিছে বুলি ক'লে বাইদেৱে সন্দেহ কৰিব আৰে বলিতা আপুনি চিন্তা নকৰিব নাই মই আছো তোৰ লগত আপোনাক বচোৱা দায়িত্ব মোৰ আপোনাক তহঁতি দুটা পালিহি বাইদেউ পালোহি এইজনী কোন আকৌ ঐ কুনিয়া কৈ দে আকৌ এই বাইদেউ এই মানে আমাৰ লগতে আহিছে হেৰি এই বলিতাৰ গাৰ্লফ্ৰেণ্ড হয় হা হেৰি মোৰ কথা এটা মনত পৰিলে মই এই বাহিৰৰ পৰা আহোঁগৈ পটককৈ হেৰি শুনিছে হেৰি এইখিলা আহকচোন বাইদেউ তই আকৌ হুলস্থুলখন কেলে কৰিছ কেলে নকৰিম মনে মনে ছোৱালী পলুৱাই আনিবলৈ আহিছ কমচে কম তই ভাল পাই আছ আমাক কথাটোতো ক হে তেৰিকা এইবিলাক একো নহয় বাইদেউ এই বলিদাই ঠিকেই কৈছে মই বলিদাৰ কোনো গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নহয় মই কুনিয়াৰ বায়েক হয় দূৰ সম্পৰ্কীয় বায়েক মই মানে ইয়াত কেইদিনমান থাকিবৰ কাৰণেহে আহিছো সঁচাকে কৈছানে সঁচাকে কৈছো হয় নেকি তেতিয়াহ'লে একো নাই মই আকৌ তোৰ ওপৰত এনেই সন্দেহ কৰিছো তুমি ইয়াত কেইদিনমান থাকিবলৈ আহিছা নহয় তুমি ইয়াতে থাকিব পাৰিবা ইয়াত থাকিলেতো মই ভালে পাম ন অলপমান কাম বন কৰাত বাইদেউ সহায়ো কৰি দিবা বলিদা তুমি চিন্তা নকৰিবা বাৰু তহঁতি দুজনী কথা পাতচোন মই বেলেগ কাম এটা আছে কৰি আহোঁ কুনিয়াৰ লগত কাজিয়া নালাগিবি দিয়া আকৌ দেই আহা পাকঘৰলৈকে যাওঁ বলক বৰ সুন্দৰ কিন্তু চৰাইটো এতিয়া মাত্ৰ সি উৰি যাওক আৰু সেই গছজোপাৰ ওচৰত জিৰণি লওক তাৰ পিছত মই ইয়াক ধৰিমগে তুমি কোন হয় আৰু মোক এনেকে কিয় বান্ধিলা চাওঁ মোৰ দেৰি হৈছে মোক যাবলৈ দিয়া ক'ত যাওঁ তই ক'ত যাওঁ মোক নীলমণি নিদিয়াকে ক'ত যাওঁ দে নীলমণিটো মোক দে আৰু তই উৰি গুচি যা আমাৰ কিবা ভুলহে হৈছে মোৰ ওচৰত কোনো নীলমণি চিলমণি নাই হয় নেকি তেতিয়াহ'লে উলিয়াই আছো এজনী কোনোবা দুষ্ট শক্তি যেন লাগিছে মই এইখিনিৰ পৰা উৰা মাৰি গুচি যোৱাই ভাল কিন্তু বান্ধনটোনো কেনেকে মুকলি কৰো এতিয়া অলপ জোৰ লগাই পাখি মেলি উৰিবলৈ চেষ্টা কৰিলে চাগে বান্ধনটো খোল খাই যাব এতিয়া নীলমণি মোৰ হব মোৰ শক্তিবোৰ নাইকিয়া হৈ গৈছে পাই গলো নীলমণি মই গুৰুদেৱ আপোনাৰ ওচৰলৈ গৈ আছো মই কুনিয়া ক'ত গলি তই ক'ত সাৰিবি আজি মোৰ পৰা তই ততে সোমাই থাকো তোৰ পৰা উলিয়াম যিটোকতো মই ফেনেকি পেলাম দেখা কথা ক'ত গলি তই মোক ফচাই পেলাই কুনিয়া ওলাই আহ বুলিছো নহয় ওলাই আহ ইমান ধুনীয়া চৰাইটো এইটো কোনোবা বাতলি গুটি মাৰিলে যেন পাইছো দেই তই মোক ফচাই ইয়াত আছহি বলিদা মই পলোৱা বুলি পলোৱা নাছিলো নহয় মুতিব লাগিছিলে সেইকাৰণে গুচি আহিলো ৰ তোক মই সেইবিলাক বাদ দিয়কচোন ৰ'ব এই চৰাইটোলৈ চাওকচোন কোনোবা বাতলি গুটি মাৰিলে বে তই মাৰিলি চাগে ইয়াক মই হৈছো পশুপ্ৰেমী মই কেলে মাৰিম আকৌ ইয়াক জীৱনত মই কেতিয়াও কেটেপা চুইয়ে পোৱা নাই মোক
কুনিয়া এই চৰাইটো মাতিছে কাৰোবাৰ পোহনীয়া চৰাই নেকি মই কাৰো পোহনীয়া চৰাই নহয় তেতিয়াহ'লে কোন হয় তুমি মোৰ নাম নীল চৰাই মই এটা যাদুকৰী চৰাই এই সংসাৰত থকা কিছুমান বস্তুক নিয়ন্ত্ৰণত ৰখাৰ দায়িত্ব আছিল মোৰ তোমাৰ এই অৱস্থা কোনে কৰিলে মোৰ এই অৱস্থা এজনী যাদুকৰণীয়ে কৰিলে কিন্তু সেই যাদুকৰণীয়ে তোমাৰ এই অৱস্থা কেলে কৰিলে মোৰ ওচৰত এটা মণি আছিলে যিটো মণিৰ নাম হ'ল নীলমণি সেই নীলমণিটোৱে মোক শক্তি দিয়ে সেই যাদুকৰণীজনীয়ে সেই নীলমণিটো মোৰ পৰা কাঢ়ি লৈ গ'ল নীলমণিৰ অবিহনে মই বেছি দেৰি জীয়াই থাকিব নোৱাৰিম মোৰ হাতত মাত্ৰ 2 দিন সময়হে আছে তেতিয়ালৈকে মই এনেকে কষ্ট ভুগি থাকিব লাগিব মোক সহায় কৰা তোমালোকে কিন্তু আমি কেনেকে সহায় কৰিম তোমালোকে সেই যাদুকৰণীৰ ওচৰৰ পৰা নীলমণিটো লৈ আনা নহলে সংসাৰ ধ্বংস হৈ যাব সেই যাদুকৰণীয়ে সেই নীলমণিৰ পৰা শক্তি ল'ব কেনেবাকে যদি তাই এই কামত সফল হয় তেতিয়াহ'লে চাৰিওফালে ত্ৰাহিমাম চিঞৰ উঠিব ধ্বংস কৰি পেলাব তাই আচলতে নীলমণি হয় কি আৰু এটা মণিৰ পৰা তাই কেনেকে শক্তি ল'ব এই সংসাৰত বহুত ডাঙৰ ডাঙৰ অস্ত্ৰ আছে তাৰে ভিতৰত এটা অস্ত্ৰৰ নাম হৈছে মায়াবী লাঠি এই নীলমণি সেই মায়াবী লাঠিৰে অংশ মায়াবী লাঠিটো মোৰ ওচৰত আছে সেই মায়াবী লাঠিটো বলিদাৰ ওচৰত আছে কি সেই মায়াবী লাঠিৰ ধাৰত বলি নেকি তুমি বলি এতিয়া সকলো তোমাৰ হাতত কিন্তু তোমাক আমি সহায় কৰিম কেনেকে আমি এটা কেনেকে জানিম যে সেই নীলমণিটো ক'ত আছে বলি তুমি তোমাৰ গুৰুদেৱৰ ওচৰলৈ যোৱা তোমাৰ গুৰুদেৱে ধ্যান কৰি ক'ব যে ক'ত আছে সেই নীলমণি এতিয়া হয় নেকি ঠিক আছে তেতিয়াহ'লে কুনিয়া আমাৰ যাব হৈ গ'ল আমি এই নীল চৰাইটোক ভালকে ৰাখিব লাগিব আমি গুৰুদেৱৰ ওচৰতে ৰাখি দিম ইয়াক গুৰুদেৱে ইয়াক আমি অহালৈকে প্ৰতিপাল কৰিব ঠিক আছে বলিদা তোমালোকক বহুত বহুত ধন্যবাদ আমি তোমাক কথা দিলো নীল চৰাই তোমাৰ মণি তুমি ঘূৰাই পাবা তুমি চিন্তা নকৰিবা বলক